हेलो फ्रेंड्स किसान সকলৰ কাৰণে ভাল খবৰ এটা আহিছে 23 মানে আপোনাৰ 23 নম্বৰ কিস্তিটো চৰকাৰে ইতিমধ্যে সোমাই দিয়া হ'ল বেংকত কাৰ সোমাইছে কমেন্ট কৰিব আৰু কাৰ সোমোৱা নাই তেখেতসকলেও কমেন্ট কৰিব আৰু চাব পাৰে এইটো নটিচটো আপোনালোকে যে माननीय प्रधानमंत्री श्री नरेंद्र मोदी द्वारा पीएम किसान सम्मान निधि को 23वीं किस्ती के तहत 9.44 करोड़ से अधिक लाभार्थी किसानों के बैंक खाते में पहुंच गया है। अपना सब 18,880 करोड़ से अधिक की राशि का हस्ताक्षरण हुआ है। मैंने अपना 18,880 करोड़ पैसा আপোনালোকৰ মানে কিসানৰ কাৰণে দিয়া হৈছে কৈছে আৰু এই 23 আপোনাৰ 23 নম্বৰ কিস্তিটো 28 জুন 2026 3টা 45 তে সোমাইছে কৈছে চাব পাৰে আৰু কাৰ সোমাইছে কমেন্ট কৰিব ইয়াতে কোৱা হৈছে যে 20 জুন আজি সোমাইছে 3টা 45 সবৰে বেংকত সোমাইছে আৰু যদি আপোনালোকৰ সোমোৱা নাই তেতিয়া হলে ধৈৰ্য ধৰক আপোনাৰ লাহে লাহে সোমাব কাৰণ সকলোৰে বেংকত আপোনাৰ সেম টাইমতে নুসুমাই অলপ দেৰি লাগে কাৰোবাৰ সোনকালে সোমাই যায় যদি আপোনালোকৰ বেংকৰ সাৰ্ভাৰ একো মানে সাৰ্ভাৰ ডাউন হোৱা নাই বা কিবা একো প্ৰবলেম হোৱা নাই তেতিয়া হলে সোনকালে সোমাই যায় আৰু যদি কিবা প্ৰবলেম হৈছে তেতিয়া হলে অলপ টাইম লাগে সেই কাৰণে আপোনালোকে লাহে ধীৰে পাব যদি আপোনাৰ নামটো বেনিফিচিয়াৰী লিষ্টত আছে তেতিয়া হলে নিশ্চয় আপোনাৰ বেংকত আপোনাৰ লাভ কৰিবলৈ পাৰিব पीएम किसाনৰ ধনখিনি আপোনালোকে লাভ কৰিবলৈ পাৰিব আৰু এইখিনি আছিল যদি আৰু কিবা ইনফৰমেশন আহে তেতিয়া হলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জনাইছো